অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ প্ৰতিনিধি সভা অনুষ্ঠিত। বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ তিনিচুকীয়া জিলা সমিতি গঠনৰ সন্দৰ্ভত তিনিচুকীয়াস্থিত বিষ্ণুজ্যোতি সামাজিক সাংস্কৃতিক সমাজ প্ৰেক্ষাগৃহত এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয়। সভাখনত তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানৰ পৰা মুঠ 6 গৰাকী প্ৰতিনিধি 12খন আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। সংগঠনৰ মহিলাসকলৰ বিভিন্ন কাম কাজৰ ওপৰত আলোচনা, ড্ৰাগছ আদি কৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰাৰ লগতে জাতীয় মহিলা পৰিষদৰ তিনিচুকীয়া জিলা সমিতিখন গঠন কৰা হয়। নতুনকৈ গঠন হোৱা জাতীয় মহিলা পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে ড্ৰাগছৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা ল'বলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আজি গঠন হোৱা নতুন সমিতিখনে জিলাখনৰ মহিলাসকলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আশা প্ৰকাশ কৰাৰ লগতে নৱ সমিতিখনলৈ শুভেচ্ছা জ্ঞাপন কৰে। সন্মানীয় উপসভাপতি কৰ্তব্য ডাঙৰীয়াই আপোনালোকক বিতংকৈ কৈ গ'ল যে আমাক সংগঠন তথা এখন সমাজ কিহৰ কাৰণে দৰকাৰ। আজি সুখী হৈছো তিনিচুকীয়া জিলাত আপোনালোকে নিজৰ এখন সংসাৰ ঘৰ ল'ৰা ছোৱালী বহুতখিনি দায়িত্ব আপোনালোকে ঘৰত সামৰি আহি আজি এই সভাকক্ষত হৈ উপস্থিত হৈছেহি। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন হৈছে জাতীয় মহিলা পৰিষদ। এই জাতীয় মহিলা পৰিষদ তিনিচুকীয়া জিলা সমিতিখন গঠনৰ সন্দৰ্ভত আজি ইয়াত আমাৰ এখন সাধাৰণ সভা হৈছে। তিনিচুকীয়া জিলাখনৰ বিভিন্ন স্থানৰ পৰা মূল প্ৰতিনিধি চগৰাকী কৰি ইয়াত সমবেত হৈছে। আমাৰ প্ৰায় 12খন আঞ্চলিক সমিতি আছে, 12খন আঞ্চলিকৰ মূল প্ৰতিনিধি ইয়াত গোট খাইছে। আমাৰ কথাটো হ'ল যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ যিখিনি কাম কাজ বা তেখেতসকলৰ মহিলাসকলৰ যিখিনি কাম কাজ সেইখিনিৰ কাৰণে ইয়াত আলোচনা হৈছে বা আলোচনা হ'ব। বিশেষকৈ ড্ৰাগছৰ ওপৰত ইয়াত আমাৰ আজি আলোচনা চলি আছে। এই ড্ৰাগছৰ ওপৰত আজি জাতীয় মহিলা পৰিষদ তিনিচুকীয়া জিলা সমিতিখন গঠন হ'ব। এই জিলা সমিতিখনে ড্ৰাগছৰ ওপৰত এটা বিশেষ ব্যৱস্থা বা ড্ৰাগছৰ বিৰুদ্ধে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইয়াত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আনহাতে আজি জাতীয় মহিলা পৰিষদ তিনিচুকীয়া জিলা সমিতি গঠন হোৱাৰ পাছত অহা 27 তাৰিখে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে জাতীয় মহিলা পৰিষদ গঠন হ'ব। গতিকে সেই 27 তাৰিখেও আমাৰ ইয়াৰ পৰা তিনিচুকীয়া জিলা সমিতিৰ পৰা মূল প্ৰতিনিধি প্ৰেৰণ কৰা হ'ব আৰু এই মূল প্ৰতিনিধিসকল আজি সভাতে বাছনি কৰা হ'ব। গতিকে আমি আশা ৰাখিছো যে আজি জাতীয় মহিলা পৰিষদ তিনিচুকীয়া জিলা সমিতিখন গঠন হোৱাৰ পিছত তিনিচুকীয়া জিলাখনত মহিলাসকলৰ যি সমস্যা সেই সমস্যাৰ ওপৰত তেখেতসকলে মাত মাতিব বা ইয়াৰ সমাধান কৰিবলৈ আগবাঢ়িব। আৰু বিশেষকৈ ড্ৰাগছৰ ওপৰত মহিলাসকলে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি আলোচনা হৈছে ইতিমধ্যে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই জাতীয় মহিলা পৰিষদ তিনিচুকীয়া জিলা সমিতি গঠনৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমি শুভেচ্ছা জনাইছো আৰু আশা ৰাখিছো তিনিচুকীয়া জিলাখনত জাতীয় মহিলা পৰিষদে একটা শক্তিশালী ওপৰত গঠন হ'ব, শক্তিশালীভাৱে কামবোৰ কৰি যাব। তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ প্ৰতিবেদন ইত্যাদি A to Z।